এটা দৰকাৰী কথা পাতি আহিছিলোঁ। হেল্ল' শুনাছো, হেল্ল' শুনাছো। কি হ'ল তুমি মোৰ এটা পিছা কৰিব ললা ন? নহয়, আচলতে তুমি ভুল বুজি আছা। তোমাৰ কালি আঙুলিটো পৰি গৈছিল, তাকে দিবলৈ আহিছোঁ। Thank you। মই ঘৰত বিচাৰি বিচাৰি পাগলৰ নিচিনা হৈ গৈছো। আচলতে তোক মায়ে দিয়া আঙুঠি আছিল। ক্ষমা কৰি দিবা তোমাক বেয়াকে কোৱাৰ বাবে। মোৰ নাম প্ৰিয়া আৰু তোমাৰ নাম? মোৰ নাম ৰাহুল। তেতিয়াহ'লে আজিৰ পৰা আমি দুই ভাল বন্ধু। চিনাকি হ'লে যেতিয়া তোমাৰ ফোন নম্বৰটো দিয়া। ঠিক আছে, লোৱা 9864। মৰমৰে কলিজা মোৰে নোহোৱানা বুকুতে বাজিছে প্ৰেমৰে গগনা মৰমৰে কলিজা। ৰাহুল আহা, বহা ইয়াতে। ৰাহুল, এয়া বিক্ৰম, মোৰ ভাল বন্ধু। বিক্ৰম, এয়া ৰাহুল, এও মোৰ চিনাকি। প্ৰিয়া, মই যাই থাকোঁ দিয়া। যোৱা নেকি? মই যাই থাকোঁ দিয়া। যোৱাতে। ৰাহুল চোন। ৰাহুল, কি কৰি আছ ইয়াতে? আজিকালি তোক দেখাই নোপোৱা হৈছো যে, ক'ত থাকা কৰিছ? আৰে তোক যে মই ছোৱালীজনীৰ কথা কৈছিলোঁ, প্ৰিয়া, তাইক মই ভাল পাই পেলাইছোঁ, কিন্তু মই এতিয়া তাইক ক'ব পৰা নাই। কেনেকৈ কওঁ তাকে ভাবি আছোঁ। আৰে ভাই, এনেকৈ হ'লে কেনেকৈ হ'ব? তই কচোন, তোক বা তাই ভাল পায় না নাপায়? তই এনেকৈ ৰখি থাকিলে কেনেকৈ হ'ব? তই তাইক কৈ দে। তাকে ভাবিছোঁ ৰ, কাইলৈ কৈ দিওঁ নেকি? কৈ দে। কাইলৈ কৈ দিম বুলি ভাবিছোঁ। দে কলৈ যা তই? মই এনেই অকণমান অলপ যাতে ময়ো অলপ যাওঁ ঘৰলৈ যাওঁ। দে যাবি কালি কৈ দিবি দে। ঠিক আছে দে।
কি হ'ল কোৱা কিয় মাতিছিলা? মই মানে তোমাক এটা কথা কোৱাৰ কাৰণে মাতিছিলোঁ। কেনেকৈ কওঁ ভাবি পোৱা নাই। কি কথা কৈ দিয়া। মই মানে প্ৰিয়া তোমাক প্ৰিয়া তই ইয়াত ৰাহুল প্ৰিয়া ভালনে খবৰ? আৰে ভাই তই কিবা কথাত খং কৰি আছ? সি কিজানি তাইৰ ভাল বন্ধুৱে। তই কালি কৈ দে, ডাইৰেক্ট কৈ দে, তেতিয়াহে তই গম পাবি তাই ইয়াক ভাল পাই নে না বন্ধুৱে। ঠিক আছে আৰু এবাৰ মই কৈ চাওঁ। কৈ চা এবাৰ। কোৱা হোৱাই নাই। হয় হয় ঠিক আছে চাওঁ এবাৰ মই। ভবাতো নাছিলো মোৰ এনে হ'ব, কাৰোবাৰ মৰমে মোৰ হৃদয় চুব, মৰমৰ নদীখন বোৱাই নিব, সপোনে জীৱনক জগাই কব, মোৰ হেনো প্ৰেম হ'ল অজানিতে, মনে মনে অজানিতে মনে মনে। তোমাক মই ইমান বিচাৰি আছো। তুমি প্লিজ ইয়াৰ পৰা যোৱা, মোক অলপ অকলশৰে থাকিবলৈ দিয়া। তোমাৰ লগত মোৰ কথা আছে, বহুত ডাঙৰ কথা আছে। মোৰ তোমাৰ লগত কোনো কথা নাই, তোমাক মই ইয়াৰ পৰা যাবলৈ কৈছোঁ নহয়, তুমি যোৱা। কিন্তু ৰাহুল, কোনো কিন্তু নাই, মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছোঁ, যোৱা। আৰু মোক কেতিয়াও মুখ নেদেখাবা। ভালকৈ ক'লে বুজি নাপোৱা নেকি? আৰে ৰাহুল, তুমি ইয়াত বহি আছা? তোমাক মই চাৰিওফালে বিচাৰি ফুৰি আছোঁ। কি হ'ল, মোক বিচাৰিব লগা কি হ'ল? তুমিতো প্ৰিয়াৰ লগত সুখত আছা না, তুমি প্ৰিয়াৰ লগত থকা। চোৱা ৰাহুল, তুমি ভুল বুজি আছা। প্ৰিয়াক মই ভাল নাপাওঁ, প্ৰিয়া মোৰ ভাল বন্ধু হয়। আৰে মই যি দেখিছোঁ চকুই দি সেয়া মিছা নেকি? তুমি যি দেখিছা সেইবোৰ সঁচা হয়, কিন্তু তাৰ আগত কি হৈছে তুমি সেইবোৰ শুনি লোৱা। কি হৈছে কোৱাচোন? তেতিয়ালৈ শুনা। ৰাহুল গুচি গ'ল নেকি? গ'লতো। ৰাহুলক মোৰ ভাল লাগে, কিন্তু মই ক'ব নোৱাৰোঁ ইয়াক। তাক যদি ভাল লাগে কৈ দে, নহ'লে আৰু যদি বেলেগ চাই লৈ দিম। আৰু সেইদিনা যে তোমাক প্ৰপ'জ দিছিল সেইটো তুমি এতিয়া মিছা বুলি কোৱা? তেতিয়াহ'লে সেইটোও শুনা তুমি।
বিক্ৰম ৰাহুলক আজি প্ৰপ'জ কৰি দিম বুলি ভাবিছোঁ এতিয়া কেনেকৈ দিম মই ভাবি পোৱা নাই ঠিক আছে তই এটা কাম কৰ তই যদি নাজান তেতিয়াহ'লে মোক প্ৰপ'জ কৰি দেখাই দে একবাৰ ৰাহুল প্ৰথম দেখাৰ দিনাৰ পৰাই মই তোমাক ভাল পাই পেলাইছোঁ কি সঁচানে এতিয়াও সময় আছে তোমাৰ বাবে তাই অপেক্ষা কৰিছে তুমি এতিয়াও সোনকালে যোৱা তাই মই তাইক এতিয়া ক'ত লগ পামনো সেইদিনা যে তুমি লগ পাইছিলা তাতে আছে তাই যোৱাচোন মই ভালকৈ নাজানো ঠিক আছে বিক্ৰম মই তেতিয়াহ'লে তাইক বিচাৰি যাওঁ ঠিক আছে যোৱা কি যে কৰো হাই হলো নিৰুপায় কি দৰেনো মই থাকিমে জীয়াই বুকুৰা মঠু বুকুতে শুকাই দুখতো যে দুখ দিলে বিধাতাই টুকুৰা টুকুৰকৈ ভাগিল সপোন হেৰাই গ'ল আছিল যি বুকুৰা পোন দিয়া মোক ক্ষমা কৰি দিয়া আচলতে মই তোমাক তেনেকৈ ক'ব নালাগিছিল মোৰ ভুল হৈ গ'ল প্ৰিয়া মই আচলতে সঁচাটো গম পোৱা নাছিলোঁ তই ৰাহুল তই অকলে অকলে ইয়াত কাৰ লগত কথা পাতি আছ কিয় প্ৰিয়াৰ লগত তই দেখা নাই নেকি প্ৰিয়া তই গমেই পোৱা নাই প্ৰিয়া চোৰ কালি মৃত্যু হ'ল কি কালি তই শুন ৰাহুল মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ মই আজি নিজকে শেষ কৰি দিম ৰাহুল কি হ'ল তই উঠছোন এতিয়া তই দুখ কৰি লাভ নাই জীৱনত হৈ গ'ল ভবাতো নাছিলো মোৰ এনে হ'ব কাৰোবাৰ মৰমে মোৰ হৃদয় চুব মৰমৰ নদীখন বোৱাই নিব